নমস্কাৰ সকলোকে বহুত দিনৰ মূৰত ভিডিঅ' এটা বনালো আজি কাতি বিহু বুলি পথাৰলৈ আহিছিলো কাতি বিহুত নিয়ম এটা আছে মানে এই দুবাবিলাক ন এদুবা ধৰক 5 দুবাই মিলি এবিঘা হয় আমি ৰুৱা সময়ত দুবাবিলাক ক্লোজ কৰি দিওঁ যাতে পানীটো ইয়াত জমা হৈ থাকে সো কাতি বিহুত খুলি দিব লাগে বুলি কয় নিজে খেতি কৰিছো কাৰণে নিজে কুৰলৈ আহিলো এবাৰ But বহুত খিনি খুলিলো বাট পানীটো যোৱা নাই মানে স্ট্যাগনেন্ট হৈ আছে পানীখিনি সো নিজে নিজে সকে ৰ'দতে হুকাব এনভায়ৰনমেন্ট চেঞ্জ টু হৈ আছে ক্লাইমেট চেঞ্জ এইখিনি আইজুং হয় এইখিনি জহাটো অলপ লাহেকে ওলাই মাজে মাজে এডাল দুডাল জহা ওলাইছে এটো বেবি জহা সো এইখিনি কন জহা বৰ জহাটো নহয় সো আৰু পথাৰত এটা খুজ কাঢ়িছো আগতে ইমান খুজ কৰা নহয় খালি ভৰিয়া খুজ কাঢ়িছো সো এইবিলাকত গাঁও মানুহে কয় চকুৰি ফেটি বা হেৰি হকা হাব যোনটো ন বেন্ডেড ক্ৰেট বুলি কয় ন হালধীয়া কলা এই দুটা হাব পথাৰত ঘূৰে বুলি কয় সো এনেকে খুজ কাঢ়ি গলে কোট সাইডৰ পৰা যদি কোনোবাই আহি খুটি দিয়ে একো ভৰসা নাই বাট ষ্টিল এই খেতিয়কৰ সাহস বুলি কয় যে সেই খেতিয়কৰ সাহসতে কিবা এটা সাহস এটা পোৱা যায় খুচকাৰি যাবলৈ এইবিলাকৰ মাজত সো সেই এইটো মাজতে আমাৰ পুখুৰী মানে কিবা এটা পুতিবলৈ খান্দিছিলো পুখুৰী ইয়াত খেতি কৰা নহল আৰু এবছৰ দুবছৰ পিছত পাৰিম সো সেই আপডেট দিবলৈ এটা সৰু ভিডিঅ' বনালো ধান ভালে হ'ব যেন লাগিছে পুকে অলপ খাইছে বুলি ভাবিছিলো কিন্তু খোৱা নাই ঠিকে ওলাব আৰু সো চোৱাৰ বাবে ধন্যবাদ থেংক ইউ